আৰু টিকা ফটা ৰ'দ দে, আৰু টিকা ফটা ৰ'দ দে, আৰু টিকা ফটা ৰ'দ দে। মানুহ চব নিগ্ৰো হৈ যাওক, ভাৰতৰ মানুহবোৰ চব নিগ্ৰো হৈ ক'লা হৈ যাওক। নিগ্ৰোখিনি তেতিয়া ভাবিব আমাৰ মিতিটো বাঢ়িলে দেই বুলি ক'ব। অন্ততঃ আমাৰ ঘৰটো ব্ৰাইটনেছ কমাই দিয়ক। আমি দুখীয়া বুলি জানে মানুহ ন, আমাৰ ঘৰত এচি নাই নহয়। ধনী মানুহক যিমান ডাঙৰকৈ দিয়ে দি থাকক, যিমান দিয়ে ব্ৰাইটনেছ যিমান বঢ়াই থাকক। আমাৰ ঘৰত আৰু নিদিব আৰে প্ৰভু। দেখিছেনে এইবোৰ হাতবোৰ বগা বগা হাতবোৰ, এইবোৰ বগা বগা হাতবোৰ ভৰিবোৰ ক'লা হৈ যাব। সেইকাৰণে মই হেলমেটডাল লগাই দিছোঁ, সেইকাৰণে এটা চুৱেটাৰ লগাই দিছোঁ। মানুহে আকৌ ক'ব নহয় ইমান কলি মলি এজনী কৰ বুলি। ৰাতি সেই এখন বিচনীকে মাৰোঁতে এই বিচনীখন ভাঙি সেই খেৰ হৈ গ'লগৈ আৰু। ধনী ঘৰত যিমান ব্ৰাইটনেছ বঢ়াই থাকক, আমাৰ দুখীয়া মানুহৰ কিয় এনেকুৱা কৰিছে আপুনি? বুজিটো অকণমান পাব বুজি অকণ পাব লাগে। আমাৰ ঘৰত দেখিছে আপুনি অৱস্থা এচি চেচি আমাৰ ঘৰত নাই। এখন ভাঙা বিচনী আছে, সেইখনকে আমি মাৰি থাকোঁ। আৰু ধনী ঘৰত সকল আচলতে সিহঁতৰ ঘৰত ব্ৰাইটনেছ, অন্ততঃ আমাৰ ঘৰতো ব্ৰাইটনেছটো কমা। ইমান আৰু ব্ৰাইটনেছ বঢ়া, আৰু ব্ৰাইটনেছ বঢ়া, আৰু ব্ৰাইটনেছ বঢ়া। চব ভাৰতৰ মানুহবোৰ যেন চব নিগ্ৰো হৈ যায়, চব ক'লা হৈ যায়। চবে যাতে কয় ভাৰতৰ মানুহবোৰ নিগ্ৰো হৈ গ'ল। সেইকাৰণে চুৱেটাৰডাল লগাই লৈছে একদম দীঘল দীঘল। এখন ভৰিবোৰ ইমান বগা বগা ভৰিবোৰ একদম ক'লা হৈ যাব, সেইকাৰণে ঢাকি লৈছোঁ। এখন বিচনীত ইফালে এটা টানে, সেইফালে এটা টানে, এখন বিচনীকে বিচি গোটেই ৰাতিটো কটাইছোঁ। শুবতো পৰাই নাই। আপোনালোকে সেইটো কৈছোঁ যে সূৰ্যদেৱতা আমাৰ ঘৰত নিদিব, আৰু আমাৰ ঘৰত নিদিব আপোনালোকে, আৰু আমাৰ ঘৰত ব্ৰাইটনেছটো কমাই দিয়ক অকণমান। সেই এখন বিচনীত তাকো একদম ভাগা চিগা বিচনীখন অৱস্থা নাই। এইফালে এটা টানে, সেইফালে এটা টানে, সেইফালে এটা টানে। পৰা মই এডাল লগাই লৈছোঁ মূৰত, ৰ'দটো যাতে নপৰে, মূৰটো যাতে ৰ'দটো পৰি যাতে মূৰটো ফাটি নাযায়। সেইকাৰণে চুৱেটাৰ এটা লগাই লৈছোঁ।